আজি মেৰাপানী টাউন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ সহযোগত ছাত্ৰ ছাত্ৰীৰ লিখনিৰে প্ৰাচীৰ ৰামধেনু নামৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয় আৰু এই উন্মোচন কৰে দৈয়াং মহাবিদ্যালয়ৰ উপাধ্যক্ষ মনোজ কুমাৰ শইকীয়া ডাঙৰীয়াই আৰু ইয়াত উপস্থিত থাকে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা দেৱজানী বৰগোহাঁই বাইদেউ, দৈয়াং জাতীয় মহাবিদ্যালয়ৰ সঞ্চালক সোমনাথ দাস, মেৰাপানী সাংবাদিক সন্থাৰ হিৰণ্য গগৈ, মহেন্দ্ৰ দাস আৰু গড়বস্তি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক উজ্জ্বল শ্যাম গোহাঁই প্ৰমুখ্যে বহুকেইজন শিক্ষক সতীৰ্থ ইয়াত সহযোগ কৰেহি, অভিভাৱকসকলে সহযোগ কৰেহি আৰু শেহতীয়াকৈ গুৱাহাটীৰ পৰা পলমকৈ হ'লেও আমি যি উদ্বোধনৰ কাৰণে উন্মোচনৰ কাৰণে নিমন্ত্ৰণ দিছিলোঁ, দৈয়াং মহাবিদ্যালয়ৰ অধ্যক্ষ বিদুৰ কুমাৰ বৰুৱা, তেখেত গুৱাহাটীৰ পৰা আহি পলম হোৱাৰ তেখেতৰ পৰিৱৰ্তে মনোজ কুমাৰ শইকীয়াদেৱে উন্মোচন কৰে আৰু বিদুৰ বৰুৱা ডাঙৰীয়াইও শেহতীয়াকৈ হ'লেও আহি পেলাই সহযোগ কৰে। আমি সকলোলৈকে আন্তৰিক কৃতজ্ঞতা আৰু সেৱা জনাই